সঁচাকৈ আকৰ্ষণীয় তোমাৰ মৰম লগা কথাবোৰ। মোৰ প্ৰিয় তুমি ফাগুন, মোৰ গীতৰ সুৰ হৈ ৰোৱা না। মই তোমাৰ, তুমি মোৰ, ওচৰৰ এখন সৰু চহৰৰ সৰু দোকানত বহি চাহৰ জুতি লৈ মনৰ কথা পতা আছে মোৰ মনত। সেই চিনাকি অচিনাকি লগা সেই মানুহকেইজনে কৈছিল তোমালোক দুয়ো বৰ মৰমীয়াল, আৰু কৈছিল তোমালোক বৰ সহজ সৰল। আৰু কি কৈছিল জানা? তুমি বোলে ফাগুনৰ দৰে আৰু মই বোলে জোনাকৰ দৰে। কথাষাৰ শুনি মই কলো, এই তাইজনী ফাগুন নহয় তৰাহে, আৰু মই জোনাক নহয় জোনহে। কিয় কলো গম পোৱা? মই পোহৰ দিলেহে তাই পোহৰত জিকমিকাই উঠে। মই তাইৰ সাহস, মই তাইৰ স্বপ্ন, মই তাইৰ সপোনহে।